ৰাভা বিক্ৰম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মই আমাৰ মাইকী গাহৰি যেতিয়া পোৱালি জাগে তেতিয়া আমি কেনেকুৱা ধৰণৰ প্ৰতিপালন ল'ব লাগে এই বিষয়ত মই আজিৰ ভিডিঅ'টোত সবিশেষ জনাই যাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপোনালোকে গোটেইখিনি কথা গম পাব। বন্ধুসকল যিসকলে নতুনকৈ আজি মোৰ চেনেলটোৰ ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰে যেন আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখা পাবৰ বাবে। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোৱালি যেতিয়া জাগে তেতিয়া আপোনালোকে ধুনীয়াকৈ ধান খেৰ দি চাফা কৰি দিব, তেতিয়া পোৱালিটো সোনকালে সুস্থ হৈ আহিব। তাৰপিছতে আৰু মাকৰ ওচৰত দিব, মাকৰ যাতে গাখীৰ খাব পাৰে। আৰু পোৱালি যেতিয়া দিয়ে তেতিয়া আপোনালোকে নাকডাল ধুনীয়াকৈ লাহেকৈ ছিঙি দিব, কাৰণ পোৱালি কেতিয়াবা মানে কষ্ট পায়, সেইটো কাৰণে লাহেকৈ ছিঙি দিব অলপ দূৰত কৰি কিনে, তেতিয়া পোৱালিটো কষ্ট নাপায়। আৰু কেতিয়াবা এনেকুৱা হয় মানে কেতিয়াবা উশাহ নোপোৱা হয়, কিছুমান পোৱালি ওলাই আহে, সেইটো আপোনালোকে ভালকৈ গুৰুত্ব দিব। তো মানে আপোনালোকে নাভাবিব যে মৰি আহিছে বুলি কিনে, মৰি নাহে। একচুৱেলি অলপ হ'লেও তাৰ হেৰি যদি থাকে, উশাহটো থকা নিচিনা পায়, আপোনালোকে সেইটো কেনেকুৱাকৈ কৰিব লাগে সেইটো মই আপোনালোকক, মোৰ এটা সেনেকুৱাকৈ আহিছিলে, সেইটো আপোনালোকে দেখা পাব ভিডিঅ'ত। মই দেখুৱাম আপোনালোকে কেনেকৈ আমি হেৰি কৰিছোঁ, বাচাইছোঁ পোৱালিটো। আপোনালোকে লক্ষ্য কৰিব ভিডিঅ'টোত, চালে দেখা পাব। আৰু কিছুমান আমি এনেকুৱা সৰু ভুলৰ কাৰণে আমি মাইকীৰ গাখীৰ কম পাওঁ আৰু পোৱালি কিছুমান মানে ডায়েৰিয়া হয় বা ক্ষীণ হয়, সেইটো কাৰণে আমি এইবিলাক সাৱধানতা ল'ব লাগে। আপোনালোকে ভিডিঅ'টো চাই যাব, তেতিয়া গোটেইখিনি গম পাব। আৰু পোৱালিৰ সদায় আপোনালোকে যেতিয়া আহে তেতিয়া আপোনালোকে পোৱালিটোৰ সদায় মুখখন আৰু কাণখিনি সদায় চাফা কৰি দিব প্ৰথমতে, তেতিয়া পোৱালিটো সোনকালে সুস্থ হয়। কাৰণ কাণেদি আৰু মুখেদিয়ে অলপ কষ্ট পালে পোৱালিটো মানে দুৰ্বল হৈ যায়। সেইটো কাৰণে আপোনালোকে প্ৰথমতে মুখখন আৰু কাণকেইখন চাফা কৰিব, তাৰপিছত বাকী চেং এইবিলাক চাফা কৰি দিব পাৰিব। কাৰণ কাণেদি সিহঁতে উশাহ পায় আৰু নাকেদি মুখত কেতিয়াবা হেৰি সোমাই আহে, লেতেৰা সোমাই আহে, লেতেৰাখিনি ওলাই দিলে তেতিয়া পোৱালিটো উশাহ লোৱাত সুবিধা হয়। সেইটো কাৰণে আপোনালোকে মুখ আৰু কাণ প্ৰথমতে চাফা কৰি দিব। আৰু মোৰ লাষ্টত যিটো পোৱালি দিছিলে সেই পোৱালিটোৱে দুৰ্বল হৈ আহিছিলে, মই সেইটো আপোনালোকক দেখাম। এইটো পোৱালিটো এনেকুৱা দুৰ্বল হৈ আহিছিলে, মানে উশাহ ল'ব নোৱাৰা হৈছিলে। তেতিয়া মই এনেকৈ ক'লোঁ, এনেকৈ ফুকিয়াই দি কাণত, আৰু আপোনালোকে মুখখন চাফা কৰি মুখেদি ফুকিয়াই দিব, তেতিয়া অট'মেটিক ঠিক হৈ যাব। চাওক কেনেকুৱাকৈ এতিয়া ঠিক হৈ গ'ল, আপোনালোকে দেখা পাব। এয়া আহি গ'ল। আৰু আপোনালোকে চিন্তা নকৰিব, কেতিয়াবা যদি তেনেকুৱা আহে আপোনালোকে কাণত ফুকিয়াব আৰু মুখত ফুকিয়াই দিব, মুখখন চাফা কৰি কিনে, তেতিয়া অট'মেটিক উশাহ ল'ব পৰা হৈ যাব। বন্ধুসকল চাই যাওক আপোনালোকে প্ৰথম লাষ্টলৈকে ভিডিঅ'টো, তেতিয়া গোটেইখিনি কথা আপোনালোকে গম পাব। আৰু কিছুমান আমি এনেকুৱা ভুল কৰোঁ, যিটো ভুলে আমাৰ পোৱালিসমূহ একদম মানে, এতিয়া মোৰ পোৱালি জেগা শেষ হ'লে, এতিয়া আপোনালোকে ইয়াৰ পিছত আপোনালোকৰ যিটো মাইকীটোৰ পাচিলাসমূহ পৰিব বা বাহাসমূহ, এতিয়া আপোনালোকে এইসমূহ কেতিয়াও মাইকীটোক খাব নিদিব। যদি খাব দিয়ে তেতিয়াহ'লে আমাৰ মাইকীটোৰ মানে যি গাখীৰ কমি যাব আৰু পোৱালিসমূহ সদায় ক্ষীণ হৈ যাব গাখীৰ খালে মাইকীটোৰ। এইটোৰ কাৰণে আপোনালোকে এইটো কেতিয়াও ভুল নকৰিব। এনেকুৱাকৈ এইখিনি যিখিনি হেৰি হয়, বাহাখিনি বাহিৰত ওলাই কিনে আপোনালোকে গাঁত খান্দি পুতি থৈ দিব, তেতিয়া আপোনাৰ মাইকীটোৰ লগতে পোৱালিসমূহৰ কোনো ক্ষতি নহয়। বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আছিলে। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানতে ৰাখিছোঁ, ধন্যবাদ।